নমস্কাৰ বাংলাদেশ কিচেনলৈ সকলোকে স্বাগতম জনাইছো আজি আমাৰ ৰেচিপিটো হ'ব টোটালি ইউনিক টেস্টি হেলদি ওয়াটাৰমেলনৰ হালৱা ইউটিউবত নানা ৰেচিপি পাব তাত ওয়াটাৰমেলনৰ বাকলিটো পৰাহে হালৱা বনোৱা দেখা পোৱা যায় বাট ইয়াত আমি পুৰা ওয়াটাৰমেলনটোকে ইউজ কৰিছো আপুনি জানেই যে ওয়াটাৰমেলনটো আমাৰ দেহৰ বাবে বডিটোৰ বাবে কিমান উপকাৰী হয় এই ফলবিধে অফাৰ কৰে হাইড্ৰেশ্যন ভিটামিনছ এ সি আৰু বি6 লগতে প্ৰচুৰ পৰিমাণে মিনাৰেলছ পটাছিয়াম যাৰ পৰা ইনফ্লেমেশ্যন ৰিডিউচ কৰা ডাইজেশ্যন ইমপ্ৰুভ কৰা মানে আমাৰ হজম শক্তিটো বঢ়োৱা ইত্যাদি অৰিহণা যোগাই আহিছে লগতে এই ফলবিধে মহিলাসকলৰ বা ছোৱালীসকলৰ স্কিন গ্লো কৰা লগতে আই হেল্থ ইমপ্ৰুভ কৰাৰ যথেষ্ট হেল্প কৰে গতিকে আহক ৰেচিপিটো বনাওঁ মই ইয়াত ব্যৱহাৰ কৰিছোঁ দেশী ঘি গাখীৰ লগতে ওৱাটাৰমেলনটো আছে মেইন সামগ্ৰী এইটোৱে হয় আৰু বাদাম কাজু চুজি আমাৰ নৰ্মেল চুজিটো ইলাইচি পাউডাৰ লগতে চুগাৰ ইমানখিনি মই ওৱাটাৰমেলনখিনি এনেকৈ স্লাইচ কৰি কাটি লৈছোঁ কৰি পেলাই তাৰপিছতে গুটিখিনি উলিয়াই ল'ব পাৰি যিমান সম্ভৱ টুকুৰা টুকুৰ কৰি পেলাই গুটিখিনি উলিয়াই লোৱাটো ভাল হ'ব মই এইখিনি ডিচিড কৰি ল'লোঁ তাৰপিছতে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মাত্ৰ 6 ছেকেণ্ডৰ কাৰণে গ্ৰাইণ্ড কৰি লৈছোঁ মাত্ৰ 6 ছেকেণ্ডৰ কাৰণে আৰু তাৰপিছত এটা জাৰ এটাত প্লেচ কৰি লৈছোঁ এতিয়া বাকী যোগাৰখিনি কৰি লওঁ প্ৰথমে আমি কাজু উলিয়াই লৈছোঁ কাজুখিনি লৈ গোটা গোটা কাজু তাক দুফাল কৰি লোৱা হৈছে বেছি টুকুৰা কৰা নাই কেইটামান টুকুৰাও কৰিব লাগিব এতিয়া বাদাম লৈছোঁ বাদামটো লৈ পেলাই ধুনীয়াকৈ স্লাইচ কৰি লৈছোঁ একদম সুন্দৰকৈ আপুনি যদি এনেকৈ স্লাইচ কৰিব নোৱাৰে তেনেহ'লে বজাৰৰ পৰা মানে বেছি নহয় 50-60 টকাত নাট স্লাইচাৰ এটা পায় নাট স্লাইচাৰ এটা লৈ ল'ব সেইটো বেছি ইজি হয় গেছ ষ্ট'ভটো অন কৰি ফ্ৰাই পেনখন প্লেচ কৰি দিছোঁ চুজিখিনি দি পেলাই তাত ৰোষ্ট কৰিবৰ বাবে লাহে লাহে লৰাই থকাটো দৰকাৰী নহ'লে ব্ৰাউন হোৱাৰ সম্ভাৱনা অধিক যেতিয়া ব্ৰাউন কালাৰ আহিব আৰু এটা সুন্দৰ আৰোমা প্ৰডিউচ হ'ব সেইখিনি সময়তে গেছটো বন্ধ কৰি দিব লাগে ৰোষ্টেড চুজিখিনি সাইডত থৈ পেলাই এটা সাফা পাত্ৰ বেলেগ এটা পাত্ৰ দি দিছোঁ গেছত এতিয়া আমি গ্ৰাইণ্ড কৰি থোৱা ওৱাটাৰমেলনখিনি তাত ঢালি দিছোঁ আৰু লাহে লাহে লৰাব লাগিব মানে ইয়াত জ্বলি যোৱাৰ সম্ভাৱনা সিমান নাথাকে কিন্তু সাইডৰ পৰা বস্তুখিনি ভালকৈ যে যাতে তাৰ ডেনচিটিটো আমি কমাব পাৰোঁ যাৰ ওৱাটাৰমেলনত এনেও পানীৰ পৰিমাণ বহুত অধিক থাকে অলপ পানী কমাব লাগিব তাৰ ডেনচিটি অলপ গাঢ়া হ'ব লাগিব সেইকাৰণে লাহে লাহে লৰাই লৰাই মানে পানীটো কম হ'লে হেৰি কৰিব লাগিব এইটো অতি বেছি সময় লয় যদি 2 পৰা 3 মিনিট সময় ল'ব এতিয়া আকৌ এখন চাফা পেন লৈ তাত আমি 40 to 50 ml দেশী ঘি দি ঘিখিনি অলপ গৰম হোৱালে ৰ'ব লাগিব মই 25 ml ঘি এক্সট্ৰাকৈ ৰাখি থৈছোঁ সেইখিনি আমি শেষৰ ফালে ব্যৱহাৰ কৰিম তাৰপিছত আমি টুকুৰা কৰি থকা কাজুৰ আধা অংশ আমি ইয়াত দি দিছোঁ কাজুৰ টুকুৰাকেইটা হালকা ব্ৰাউন হোৱাৰ পাছত গেছৰ যিটো ফ্লেম হয় সেইটো আমি ল' ৰাখিম আৰু লাহে লাহে আমি ৰোষ্টেড কৰি থোৱা চুজিখিনি কেৰাহীটোত দি লাহে লাহে লৰাই থাকিম কণ্টিনিউৱাছলি লৰাব লাগে যাতে বস্তুখিনি ব্ৰাউন হৈ নাযায় অলৰেডি ৰোষ্টেড কৰি থোৱাই হৈছে আৰু লাহে লাহে লৰাই পেলাই ঘিখিনি সম্পূৰ্ণভাৱে মিক্স কৰিব লাগিব এইখিনি সময় লক্ষ্য ৰাখিব আপোনাৰ ফ'কাছটো যাতে পেনখনত থাকে যদি আপুনি অন্যমনস্ক হয় বস্তুখিনি মানে চুজিখিনি জ্বলি যোৱাৰ সম্ভাৱনা অধিক থাকে আৰু সিমানখিনি সময়লৈকে আমি ভাজিম চুজিখিনি ঘিখিনিৰ লগত যিখিনি ঘিখিনি সম্পূৰ্ণভাৱে মিক্স হৈ যায় আৰু অকণমান হালকা হালকা আপুনি আপোনাৰ মানে দৃষ্টিত আহে ঘিটো ইচ্ছা কৰিলে আপুনি কিচমিচো দিব পাৰে কাজুৰ লগত অলপ কিচমিচ ব্যৱহাৰ কৰিব পাৰে মই কৰা নাই যদি আপুনি পছন্দ কৰে ইয়াত কিচমিচ ইউজ কৰিব পাৰে বা বেলেগ ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে পিস্তা এণ্ড আখৰোট ইত্যাদি এইখিনি সময়তে আমি চেনিখিনি মিক্স কৰিম চুজিৰ লগত আৰু লাহে লাহে আকৌ কণ্টিনিউৱাছলি আমি মানে লৰাই থাকিব লাগিব যাতে চুজিখিনি ব্ৰাউন নহয় আৰু লক্ষ্য ৰাখিব ফ্লেমটো সেই হিচাপতে থাকিব ল' ফ্লেমত থাকিব লাগিব
ভালকৈ কণ্টিনিউৱাছলি লৰাই থাকি পেলাই যেতিয়া সম্পূৰ্ণভাৱে চেনিখিনি গলা আৰম্ভ কৰিব সেইখিনি সময়তে জুইটো অকণমান হালকা আঁচটো বঢ়াই দিব লাগে, মানে বেছি নহয়, হালকা বঢ়াই দি পেলাই আমি গ্ৰীণ কৰি থৈ দিয়া ৱাটাৰমেলনখিনি আমি ইয়াত 1 মিনিটমান সেইটো ফ্লেমত এতিয়া দি থোৱা ফ্লেমটোত কুক কৰি দিছোঁ। 1 মিনিট সময়ৰ পাছত আকৌ আমি যিটো গেছৰ ফ্লেম হয় সেইটো ল' কৰি দিব লাগিব, বেছি হাই ফ্লেমত থকা এতিয়া দৰকাৰ নাই। এতিয়া আমি কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব, ছাইডৰ হেৰিখিনিও লৰাই থাকিব লাগিব। আৰু এতিয়া আমি গাখীৰখিনি এড কৰি দিছোঁ, গৰম কৰি থোৱা গাখীৰখিনি এড কৰি সম্পূৰ্ণৰূপে ধুনীয়াকৈ মিক্স কৰি পেলাই আৰু কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব। লৰোৱাটো বন্ধ কৰিব নালাগে, এৰি দিলে ধৰি লোৱাৰ চান্স থাকে। আৰু আমি নন ষ্টিক পেনত কেতিয়াও নবনাওঁ, নন ষ্টিক পেনত বনোৱা খাদ্য শৰীৰটোৰ বাবে বৰ বিশেষ ঠিক নহয়, গতিকে আমি ইয়াতে কাষ্ট আইৰণৰ কেৰাহী ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও ঘৰত আইৰণৰ কেৰাহী ব্যৱহাৰ কৰিব, সেইটো শৰীৰটোৰ কাৰণে ভাল। আৰু পৰাপক্ষত আমি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যদি পৰা যায় কাষ্ট আইৰণৰ কেৰাহী ব্যৱহাৰ কৰিব পাৰোঁ। আৰু খৰিত ৰন্ধা খাদ্য সদায় স্বাস্থ্যৰ বাবে উপকাৰী হয়। যিসকলৰ ঘৰত খৰিৰ ব্যৱস্থা আছে বা খৰিৰে ৰান্ধিব পৰা ব্যৱস্থা আছে তেনেহ'লে তেখেতসকলে সদায় এইটোৰ প্ৰতি লক্ষ্য ৰাখিব। যাৰ নাই তেতিয়াতো উপায়েই নাই। এইখিনিতে এটা কথা ক'ব খুজিম যে যিহেতু যিকোনো ধৰণৰ ফ্ৰুটছ যেতিয়া আমি কুক কৰাৰ সময়ত তাৰ নিজা যিটো নিউট্ৰিশ্যন হয় সেইটো লাহে লাহে কমি যায়, কিন্তু তাত যদি যথেষ্ট পৰিমাণৰ মানে লিকুইড যিকোনো ধৰণৰ গাখীৰ বা পানী যথেষ্ট পৰিমাণৰ ইউজ কৰা হয় তেতিয়া সেই নিউট্ৰিশ্যনটো হ্ৰাস হয়, কমি যায়, কিন্তু বহুত কম পৰিমাণেহে কমি যায়। এতিয়া লাহে লাহে ডাউন হ'বলৈ গৈ আছে। এইখিনি সময়তে আমি যিখিনি প্ৰথম অৱস্থাত 25 ml ঘি ৰাখিছিলোঁ সেইখিনি ধুনীয়াকৈ ইয়াত দি দিম, সুন্দৰকৈ দি পেলাই মিক্স কৰি ল'ম, ভালকৈ প্ৰপাৰলি মিক্স কৰি ল'ব লাগিব। আৰু ওপৰত আমাৰ গ্ৰীণ ইলাইচি পাউডাৰ আছে, গ্ৰীণ ইলাইচি পাউডাৰ অলপ ছটিয়াই পেলাই লগতে কাজু বাদামৰ যিখিনি শ্লাইচ কৰি থোৱা আছিলে সেইখিনি ছটিয়াই ল'লোঁ, লৈ পেলাই ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আৰু এইটো অকণমান ঢাকন মাৰি অকণমান সময়ৰ কাৰণে ৰাখি দিলোঁ। চ' আপুনি এইটো ৰেচিপি বনাওক, খাওক আৰু মোকো জনাওক কেনেকুৱা পালে। আপোনাৰ ছাজেশ্যনটো মোক নিশ্চয় দিব, য'ৰ পৰা মোৰ বহুত সহায় হয়। ৰেচিপিটো পচন্দ হৈছে যদি আপুনি আপোনাৰ আপোনজন বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। যদি আপুনি বৰ্তমানলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয়কৈ কৰি দিব। অনুগ্ৰহ কৰি বেল আইকনটো ক্লিক কৰি যাব যাতে মোৰ ৰেচিপিবোৰৰ ন'টিফিকেশ্যন আপুনি অতি সহজে পাব পাৰে। আকৌ লগ পাম এটি নতুন হেল্ডি ৰেচিপিৰ লগত। ধন্যবাদ।